Hello viewers, welcome back to my channel JS77 Rider. আজি পুনৰ আপোনালোকৰ কাৰণে লৈ আহিলোঁ অন্য এখন গাড়ী Maruti Suzuki Nexar XL-6 2020 মডেল আৰু গাড়ী আপোনালোকৰ সন্মুখতে আছে। গাড়ী দেখা পাইছে, চাৰিওটা সাইড গাড়ী দেখাই দিম, চাওক ভিডিঅ'টো। আৰু গাড়ী আমি ভিতৰ ফালে আগুৱাই গৈছোঁ। পুশ বটন ষ্টাৰ্ট দেখা পাইছে, তো ড্ৰাইভাৰ ষ্টিয়াৰিং সাইড। তাৰ পাছত ইঞ্জিনটো দেখুৱাই দিছোঁ আৰু ইঞ্জিনটো ভিডিঅ'ত ধৰিব নোৱাৰিব বুলি ফটো এটাচ কৰি দিছোঁ লগত। এফালে দেখা পাই আছে গাড়ীত এল হুইল কোম্পানী ফিটেড আৰু লেফ্ট সাইডৰ পৰা আপোনাক গৈ ভিতৰতো দেখুৱাই দিছোঁ গাড়ীৰ। বেক কেমেৰা আছে গাড়ীত আৰু XL-6 7 সিটাৰ হয়, যথেষ্ট ডাঙৰ গাড়ী। AC হিটাৰ, মিউজিক সিস্টেম, বেক কেমেৰা আৰু ডিকিটো খুলি পেলাই দেখুৱাই দিছোঁ। পিছফালৰ পৰা দেখা পাইছে গাড়ী ৱেল মেইনটেইন হয়। বেক ৱেপাৰ আছে গাড়ীত। তো গাড়ীৰ বিষয়ে যদি আৰু কিবা জানিব বিচাৰে বা প্ৰাইজৰ বিষয়ে জানিব বিচাৰে তো নম্বৰ আহি আছে স্ক্ৰীনত, কণ্টেক্ট কৰিব পাৰে। এনেদৰে আপোনালোকৰ কাৰণে গাড়ী মই আনি থাকিম আৰু মোৰ হাতত গাড়ী আহি থাকে, তো ভিডিঅ'বিলাক চাই থাকিব। তো আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।